মেছেজ দিব বিচাৰে? মই কাৰ্বি আংলং ৰাইজক আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে প্ৰত্যেক ঘৰত যাতে 10টা হ'লেও আমাৰ আগৰ গছ ৰুব লাগিব। যে আজি মই 5 তাৰিখ আজি জুন 5 তাৰিখৰ সেই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'টো মই ডিক্লেয়াৰ কৰিছোঁ। আগৰ যোনে যোনে ৰুব 5টা আৰু 10টা, সেই 10টা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি বিনামূলীয়া কঠীয়াটো দিম, পুলিটো আমি বিনামূলীয়া দিম। যোনে যোনে আগৰ বা চন্দন গছ ৰুব, ৰেড চন্দন হ'লে হ'ব বা হোৱাইট চন্দন হ'লে আপোনালোকে চাওক 12 বছৰৰ পিছত সেইটো ক্ৰ'ৰপতি হৈ যাব, ক্ৰ'ৰপতি হ'ব। আৰু আজিকালি যিটো অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, কেবিনেট ডিচিশ্যন হৈ গ'ল যে ইয়াত নিজৰ ঘৰত ৰোৱা গছবিলাকৰ কোনো পাৰ্মিশ্যন নালাগে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো পাৰ্মিশ্যন নালাগে, তেওঁলোকৰ নিজে ইচ্ছামতে বিক্ৰী কৰিব। গতিকে মই কাৰ্বি আংলং ৰাইজৰ আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছোঁ যে আজিৰ দিনটো মই ডিক্লেয়াৰ কৰিছোঁ, এবাৰ কাৰ্বি আংলং অট'নমাছ